আমি মিস করেছিল আমি এটা অভাব অনুভৱ কৰিছিলোঁ যে ৰাজবংশী সম্প্ৰদায়ৰ লোকসকল আমাৰ ইউপিপিএল দলত যিখিনি সহযোগ কৰিব লাগিছিল বা যিখিনি থাকিব লাগিছিল সেইখিনি আমাৰ উপযুক্ত নাছিল। সেই হিচাপত আজি দতমা হিচাপে যিহেতু আপোনালোকে ইয়াত আজিৰ এই যোগদান কাৰ্যসূচী যিখিনি যোগদান কৰিলে গোটেই ৰাজবংশী সম্প্ৰদায়ৰ, গতিকে আমাক এই যোগদানে আপোনালোকৰ এই যোগদানে যি নেকি আমাৰ এটা অভাৱ আছিল সেই অভাৱটো পূৰণ কৰা যেন আমি অনুভৱ কৰিছোঁ। গতিকে পুনৰবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ। বিধায়ক মহোদয়ে অলপ আগতে কৈছে যে আমি যোগ্যতা অনুসৰি যিখিনি আমাৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ নেতৃবৃন্দ আছে তেখেতসকলক আমি ইউপিপিএল দল হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ কাৰণে, তেখেতসকলক স্থান দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত। কেৱল আমি নেতৃত্বহে পোৱা নাই, আজি আমাৰ কোকৰাঝাৰ জিলা ইউপিপিএল দল হিচাপে আমি এনেকুৱা উপযুক্ত আগ্ৰহী ৰাজবংশী সম্প্ৰদায়ৰ পৰা আমি এনেকুৱা নেতৃত্ব আমি লাভ কৰিব পৰা নাই। আশা কৰিছোঁ যাতে আপোনালোকৰ এই অঞ্চলৰ পৰাই আমি কোকৰাঝাৰ ইউপিপিএল দলত তাৰ লগতে দতমা ব্লকত বা বিভিন্ন প্ৰাইমাৰীসমূহত যাতে আপোনালোকৰ প্ৰতিনিধিত্ব থাকে তাকে আশা ৰাখিলোঁ। নিশ্চয় আজি আপোনালোকৰ এই যোগদানে আপোনালোকৰ সম্প্ৰদায়ৰ মাজত নিশ্চয় এটা প্ৰভাৱ বিস্তাৰ কৰিব, প্ৰভাৱ পেলাব, সেইটো আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে জানে ইউপিপিএল দলক যদিও আগত অলপ সন্দেহৰ চকুৰে চাইছিল বিভিন্ন জাতি জনগোষ্ঠীয়ে, কিন্তু এতিয়া সেই ভুল ধাৰণাসমূহ এতিয়া সম্পূৰ্ণ ভাঙি গৈছে, সেইটো ক্লিয়াৰ হৈ গৈছে যে প্ৰকৃততে ইউপিপিএল দল যিটো নেকি নাম, তাৰ নামৰ মহিমা, সেই নাম হিচাপে কাম